পূজা চাবলৈ বুলি গুৱাহাটীলৈ আহিছে অসম কন্যা দেৱলীনা ভট্টাচাৰ্যী। তেওঁক বাৰু আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেখেতে এযোৰ সুন্দৰ পাটৰ সাজেৰে তেখেতে সুন্দৰভাৱে সাজিছে। চাওঁ আহকচোন মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তুমি তোমাৰ হয় ৰাখিলো তোমাক গোপনে মই নজনাকৈ আৰে আৰে চাই ৰওঁ প্ৰতিবাৰে হয় ভাল পোৱা মই নজনাকৈ চোৱানাচোন মৰমেৰে যিদৰে মই চাওঁ তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া